এতিয়া যদি চাৰ্জশ্বিটখন ওলোৱাৰ কাৰণে প্ৰথমতে যদি কাৰোবাৰ ওপৰত গোচৰ লাগিব লাগে ডেফিনেটলি, কিন্তু তেওঁলোকে যিহেতু চাৰ্জশ্বিটখনৰ প্ৰশংসা কৰিছে গতিকে তেওঁলোকৰ ওপৰত গোচৰ নাই। যিহেতু মই চাৰ্জশ্বিটখনক সমালোচনা কৰিছো, ক্ৰিটিকেলি কৈছো, গতিকে মোৰ ওপৰত গোচৰ লগাইছে। ঠিক আছে, মই জেলৰ পৰা আহি লওঁ, জুবিন গাৰ্গৰ কেছত মই জেলৰ পৰা আহি লওঁ। অহাৰ পাছত মই তেখেতৰ ডিছপ্ৰপৰ্চনেট এছেট সম্পৰ্কীয় অসমৰ ৰাইজক জনাম। মই আপোনালোকক স্পষ্টকৈ কৈছো যে জুবিন দাক মই ভাল পাওঁ, জুবিন দাৰ মই অনুৰাগী, জুবিন দাক ভাল পাওঁ এইকাৰণে। নমস্কাৰ। জুবিন দা কি দুখী আছিলে জুবিন দাক ছিংগাপুৰলৈ হত্যা কৰিলে? কি দুখী আছিলে জুবিন দাই? কাৰোবাৰ টকা পইচা খাইছিল নে? কাৰোবাৰ ঘৰ বাৰী নষ্ট কৰিছিল নে? না কাৰোবাক অহিংসা কৰিছিল? জুবিন দাক কেনেকৈ হত্যা কৰিব পাৰিলে নিজৰ ঘৰৰ পৰিয়ালে? তেখেতে অলপো মন নাছিল নে জুবিন দাৰ লগত থাকি, জুবিন দাৰ লগত হাঁহি মেলি ফূৰ্তি কৰি ইমান বছৰৰ পৰা ছাকচেছ হৈ আহিলে চেম কানু, সিদ্ধাৰ্থ শৰ্মা, অমৃত প্ৰভাই? কিয় বুজি নাপালে জুবিন দাক? জুবিন দাই কি অহংকাৰ কৰিছিলে তোমালোকক বা আপোনালোকক? মই কৈছোঁ এই চেম কানু, সিদ্ধাৰ্থক কৈছোঁ। বাৰু ইয়াতে জেলত আছে, এইবিলাক ভিডিঅ' দেখা নাপাব। তথাপিও যে আমি আপোনালোকৰ পৰা যে এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, তে আদালতত হ'ব এইবিলাক প্ৰশ্ন। আপোনালোকে আৰু 22 তাৰিখে দেখি যাব মোৰ চেনেলত, অতি সোনকালে মই দি দিম আদালতত কি ঘোষণা কৰিব, কি ক'ব চেম কানু, সিদ্ধাৰ্থই। যে জুবিন দাৰ কি অহংকাৰ আছিলে, জুবিন দাক এনেকৈ হত্যা কৰিব কেনেকৈ পাৰিলে? ইমান যে দুখ লাগিলোঁ, জুবিন দা ছিংগাপুৰত যায় এনেকৈ ঘৰলৈ উভতি আহিব নোৱাৰিলে। মৃত্যুৰ পৰা বা মৃত্যুৰ দেশৰ পৰা যে জুবিন দাক আমি এনেকৈ দেখা পালোঁ যে জুবিন দা আমাৰ মাজত নাই। কিমান যে বিশ্বাস কৰা নাছিলে জুবিন দাৰ অনুৰাগীসকলে, কিয়নো জুবিন দাৰ কেতিয়াও মৃত্যু হোৱা নাই। যেতিয়া জুবিন দাৰ মৃত্যু হৈছিলে 2-3 দিনৰ পৰাই জুবিন দাক কোনো বিশ্বাস কৰা নাছিল যে জুবিন দা কোনো মৃত্যু কৰা নাই বা কোনো হত্যা কৰা নাই। এইবিলাক কথা মানে বিশ্বাসে কৰা নাছিল যে জুবিন দা ঢুকালে, এইবিলাক কথা। তাৰপিছত জুবিন দাৰ এইটো নশ্বৰৰ দেহ দেখা পোৱাৰ পিছতহে ভাবিছে জুবিন দা আমাৰ মাজত নাই। ইমান ডাঙৰ শিল্পীক কোনে হত্যা কৰিলে? চক খাই উঠিছে মানুহবিলাক। ময়ো চক খাই উঠিছোঁ যে জুবিন দা মৰিলে, জুবিন দা মৃত্যু হ'লে কেনেকৈ মৃত্যু হ'ল? জুবিন দাটো ভালে ভালে ছিংগাপুৰলৈ গৈছিলে, কেনেকৈ মৃত্যু হ'ল? এনেবিলাক ময়ো ভাবিছিলোঁ। কিন্তু লাহে লাহে গম পালোঁ যে জুবিন দা এইটো কোনো দুৰ্ঘটনা নহয়, জুবিন দাক সঁচাকৈ হত্যা কৰা হৈছিল। এইটোৰ কথা শুনি মই বিৰাট দুখ লাগিলোঁ যে নিজৰ মানুহে নিজক কেনেকৈ হত্যা কৰিব পাৰে। ইমান যে অহংকাৰ মানুহ। এইবিলাক হাৰামীবিলাক অতি সোনকালে ফাঁচি দিব লাগে বা অতি সোনকালে কিবা এটা শাস্তি দিবলৈ লাগে, নহয় জানো? অতি সোনকালে আমাক ন্যায় লাগিব। এতিয়া মামাই কৈছে জানো মানে ন্যায় দিবই বোলে, মামাই কৈ আছে। ঠিক আছে মামা, আপোনাক 26ত ভোট দিয়া আৰম্ভ কৰিম, যেতিয়ালৈ জুবিন দাৰ ন্যায় আপুনি দিব পাৰিব। ঠিক আছে? আৰু আপুনিও আগুৱাই যোৱা, বিজেপিৰ পৰা আপুনিও PM হ'বলৈ আগুৱাই যোৱা, আমি কোনো বাধা নাই, কিন্তু জুবিন দাৰ ন্যায়টো আমাক লাগিবই। ঠিক আছে? এনেকুৱা জুবিন দাৰ লগতো কাম কৰি থাকিব আৰু আপোনাৰ ইলেকশ্যনৰ কামো আপুনি কৰি থাকিব। আমি এইটোৱে অনুৰোধ কৰিছোঁ, জুবিন দাৰ ন্যায় অতি সোনকালে দিব। ঠিক আছে? এতিয়া চাই লোৱা, অখিল গগৈ ডাঙৰীয়াই কালি এটা চাৰ্জশ্বিট দেখাইছিল, যিটো আদালতৰ চাৰ্জশ্বিট প্ৰাইভেট আছিল। এই চাৰ্জশ্বিটখন আমাৰ অখিল গগৈ ডাঙৰীয়া লাইভ ভিডিঅ'ত দেখাই দিছিল। এইটো মানে অলপ কিবা বেয়া প্ৰশ্ন কৰিছে বুলি সকলো মানুহে লাইভত গালি পাৰিছে বা একশ্যন লোৱা হ'ব বুলি, অখিল গগৈ ডাঙৰীয়াক একশ্যন ল'ব বুলি এটা নিউজত দেখিছিলোঁ। আপোনালোকে চাই লোৱা এতিয়া অখিল গগৈ ডাঙৰীয়াই কি ৰিপ্লাই দিলে। ঠিক আছে? নিউজত চাই লোৱা সম্পূৰ্ণকৈ। আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগে, শ্বেয়াৰ কৰি দিব দেই। জুবিন দাৰ বাবে অনুৰাগী হিচাপে শ্বেয়াৰ কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিব লাগে দেই। বেয়া নাপায়, বেয়া পাব নহ'লে। জুবিন দাৰ ভিডিঅ' বনাওঁ,
ইমান কষ্ট কৰি জুবিনদাৰ ভিডিঅ' বনাই আছোঁ, লাইক নকৰিলে কেনে হ'ব? জুবিনদাৰ অনুৰাগী হয়, লাইক কৰিব লাগে নহয়। ঠিক আছে, এতিয়া ছাবস্ক্ৰাইব কৰি লোৱা যদি নতুনবাৰ আহিছে মোৰ চেনেলত, আৰু ভিডিঅ'টো চোৱা, নিউজটো চাই লোৱা। ঠিক আছে, চাই লোৱা। অসমত যিমান গণ্ডগোল হ'ব তাৰ কাৰণে জগৰীয়া অখিল গগৈ। মোৰ কাৰণে জেইলো একেটা ঠাই। জুবিন দাক বহুত বেছি ভাল পাওঁ, জুবিন দাক লৈ আমি বহুত বেছি ইম'চনেল। এইটো ক্ষেত্ৰত আমি ৰাজনীতিৰ কথা নাপাতো। আপোনালোকে জুবিন গাৰ্গ সম্পৰ্কীয় যি প্ৰশ্ন আছে মোক সুধিব পাৰে। মানে SIT-য়ে নিজে এখন লিক কৰি দিছে, SIT-য়ে নিজে এখন লিক কৰি দিছে। লিক কৰি ভাবিছে যে বিৰাট একদম হত্যাকাণ্ড বুলি দিলো, গতিকে একদম চবে বাহ দিব। বহুতে বাহ দিছিলে, মই উল্টা মাৰি দিলো। মই উল্টাকে কলো, মই সমালোচনা কৰি দিলো। গতিকে মোক ভয় খুৱাব খুজিছে, আৰু যিবিলাকে বাহ দিছিল তেওঁলোকক মানে তেওঁলোকক একো কৰা নাই, আৰু মোৰ ওপৰত চেষ্টা কৰিছে। আপোনালোকে যিকোনো এখন পেপাৰ পঢ়ি চাওকচোন, চব পেপাৰতে এইবিলাক SIT ৰিপৰ্টটো যে হাতে হাতে আছে এইটো কথা কৈ আছে। কিন্তু এটা কথা আছে ন, অসমীয়াত নহয়, এইটো বাংলাতে আছে, যত দোষ নন্দ ঘোষ। অসমত যিমান গণ্ডগোল হ'ব তাৰ কাৰণে জগৰীয়া অখিল গগৈ। গতিকে মোকে ধৰিছে, মোক ধৰাটো ইমান উজু কথা নহয়। মোৰ কাৰণে জেইলো একেটা ঠাই। খালি মই অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ কৰো, যদি মোক জেইলত পঠিয়াই তেখেতে, আপোনাৰ কি নাম, SIT-ৰ CIO গৰাকীৰ জৰিয়তে যদি মোক জেইলত পঠিয়াই, তেওঁ যদি সেইটো বুদ্ধি কৰিছে, অসমৰ মুখ্যমন্ত্ৰীক খালি মই আহ্বান জনাম, মোৰ গাটো বেয়া হৈ আছে। যেনেকে মানে আপোনাৰ শ্যামকানু মহন্তক মেট্ৰেছ দিছে, মোকো যেন এখন মেট্ৰেছ দিয়ে। জেইলত বৰ ফটা কম্বল থাকে, তাত শুব নোৱাৰি, আৰু লগতে দুখন কম্বল যাতে দিয়ে অলপ ভাল চাই। আৰু তেওঁ ঘৰত থকাবিলাক নালাগে বাৰু, অলপ ভাল চাই দুখন যাতে কম্বল দিয়ে, আৰু বেড কভাৰ এখন আৰু আঁঠুৱা এখন। খুব মহ ওলাইছে এতিয়া, তো গতিকে আজিকালি ঠাণ্ডা দিনতহে মহ ওলাই, জানেনে নাই? আগতে গৰম দিনত ওলাই, আজিকালি ঠাণ্ডা দিনত। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক খালি আহ্বান জনাইছো যে তেখেতে মোক দুখন ব্লেংকেট, দুখন লাগিব দেই, মোৰ একদম জ্বৰ। আপোনালোকে দেখিছে না, মই একদম ঘামি আছো। দুখন ব্লেংকেট লাগিব, এখন বিচনা চাদৰ, এটা আঁঠুৱা, আৰু কি কৈছিলো, আৰু এখন মেট্ৰেছ কিন্তু হেৰিয়াক দিছে আকৌ দেই, শ্যামকানু মহন্তক দিছে, মোক নিদিলে নহব। মোক ফটা কম্বল দিলে নহব, উৰেহে কোৱা। যেতিয়া মাতে মই আহিছো, সেইকাৰণে মোক নাপাব যে মই শিৱসাগৰত আছিলো, মোক নাপাবৰ কাৰণে মই ঘৰলৈ আহিছো। আজি নটিচ আহিলে আজিয়ে যাম, কাইলৈ নটিচ আহিলে কাইলৈ যাম, আৰু ফোন কৰিলে মানে এতিয়াই যামেই, আৰু চিধা আপোনালোকক লগত লৈ গুচি যাম। আপুনি অধিবক্তাৰ লগত কথা পাতিছেনে? কিমান কঠোৰ ধৰা লগাইছে? আপোনালোকে নিজে পঢ়ি চাওক যে চাৰ্জশ্বিট বোলা বস্তুটো প্ৰাইভেট প্ৰপাৰ্টি নহয়। চাৰ্জশ্বিট বোলা বস্তুটো ৰাজহুৱা প্ৰপাৰ্টি। সেইখন যদি কোনোবাই ব্যাখ্যা বিশ্লেষণ কৰে, সেইখন যদি কোনোবাই উলিয়াই দিয়ে, সেইটো কোনো অপৰাধ নহয়, সেইটো প্ৰাইভেট প্ৰপাৰ্টি নহয়ে। মোক এনে ধমকি মাৰিব কৈছে, তোক জেলত ভৰাম বুলি। হিমন্তৰ ধমকিলে মই কোনোদিন ভয় কৰা মানুহ নেকি? আপোনালোকে নিজে জানে। এই দুৰ্বলতাখিনি দেখুৱাই দিয়াৰ কাৰণে মই অপৰাধী হলো। মোৰ ওপৰত গোচৰ তৰিছে। কোনে গোচৰ তৰিছে? SIT-ৰ CIO-য়ে। আপোনালোকে সকলোৱে জানে যে এই SIT-ৰ CEO গৰাকীক গোচৰ তৰাইছে অসমৰ মুখ্যমন্ত্ৰীয়ে মোৰ বিৰুদ্ধে। কাৰণ আপোনালোকে সকলোৱে দেখিছে যে যিমান মানুহে জুবিন গাৰ্গৰ পক্ষত মাত মাতিছিলে, ভিক্টৰ দাস, তেওঁক জেলত ভৰাই দিলে। তাৰপিছত এই ল'ৰাজন লাচিত সেনাৰ বিকাশ অসম, তেওঁক জেলত ভৰাই দিলে। তাৰ পাছত আপোনাৰ এজন গায়ক আছিলে, আপোনাৰ আমাৰ চাবুৱাৰ অজয় ফুকন, তেওঁক জেলত ভৰাই দিলে। আৰু তাৰ পাছত সকলো মানুহ যেতিয়া ঠাণ্ডা হৈ গল, মানুহে ভয় খালে, আৰু সংবাদ মাধ্যমেও যেতিয়া চাৰ্জশ্বিটখন চবেই পাইছে, মোতকে আগত বাতৰি কৰিছে। খালি তেওঁলোকে চাৰ্জশ্বিটখনক প্ৰশংসা কৰিছে, মই চাৰ্জশ্বিটখনক সমালোচনা কৰিছো। এতিয়া যদি চাৰ্জশ্বিটখন ওলোৱাৰ কাৰণে প্ৰথমতে যদি কাৰোবাৰ ওপৰত গোচৰ লাগিব লাগে, ডেফিনেটলি। কিন্তু তেওঁলোকে যিহেতু চাৰ্জশ্বিটখনক প্ৰশংসা কৰিছে, গতিকে তেওঁলোকৰ ওপৰত গোচৰ নাই। যিহেতু মই চাৰ্জশ্বিটখনক সমালোচনা কৰিছো, ক্ৰিটিকেলি কৈছো, গতিকে মোৰ ওপৰত গোচৰ লগাইছে। ঠিক আছে, মই জেলৰ পৰা আহি লওঁ। জুবিন গাৰ্গৰ কেছত মই জেলৰ পৰা আহি লওঁ। অহাৰ পাছত মই তেখেতৰ ডিছপ্ৰপৰ্চনেট এছেট সম্পৰ্কীয় অসমৰ ৰাইজক জনাম। মই আপোনালোকক স্পষ্টকে কৈছো যে জুবিন দাক মই ভাল পাওঁ, জুবিন দাৰ মই অনুৰাগী। জুবিন দাক ভাল পাওঁ এইকাৰণে যে যেনেকৈ জ্যোতিপ্ৰসাদে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়খিনিৰ প্ৰতিনিধিত্ব কৰা আমাৰ অসমৰ শ্ৰেষ্ঠ শিল্পী
যেনেকৈ বিষ্ণু ৰাভা স্বাধীনতাৰ পাছৰ সময়খিনিৰ লেফ্ট আন্দোলন আৰু স্বাধীনতা আন্দোলনে অনা গণতান্ত্ৰিক সময়খিনিৰ প্ৰতিনিধি অসমৰ সাংস্কৃতিক জগতৰ। ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাই অনা যিটো ট্ৰেণ্ড, আমাৰ সংস্কৃতিৰ যিটো ট্ৰেণ্ড, তাক বিশ্ব দৰবাৰলৈ লৈ যাব পৰাৰ ক্ষমতা থকা এজন মানুহ হিচাপে এটা ডাঙৰ ধাৰা তেওঁ তৈয়াৰ কৰিছিলে। এই তিনিজন অসমৰ আধুনিক সংস্কৃতি জগতৰ পুৰোধা। আৰু তাৰ পাছত 1990 দশকত যেতিয়া গোটেই পৃথিৱীতে নিউ লিবাৰেল ইকনমি বা উদাৰনৈতিক অৰ্থনীতি আহিলে, সেই উদাৰনৈতিক অৰ্থনীতিৰ সময়খিনিত অসমৰ মানুহক ৰিপ্ৰেজেণ্ট কৰি অসমৰ মানুহক ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ সংস্কৃতিৰ ধাৰাৰ লগত সংযুক্ত কৰি কিন্তু অসমীয়াকৰণ কৰি সেই সংস্কৃতিক গোটেই পৃথিৱীৰ আগলৈ আগবঢ়াই দিয়া মানুহজন জুবিন গাৰ্গ। জুবিন গাৰ্গ মোৰ নিচিনাকেই সমাজবাদী আছিলে, ছচিয়েলিষ্ট। ময়ো ছচিয়েলিষ্ট, তেওঁ ছচিয়েলিষ্ট। গতিকে আন্তৰিকভাৱে ভাল পাওঁ। গতিকে জুবিন দাৰ মৃত্যুক লৈ চৰকাৰে যি হেতালি খেলিছে, হিমন্ত বিশ্ব শৰ্মাই যি হেতালি খেলিছে, হিমন্ত বিশ্ব শৰ্মাই যি নাটক কৰিছে, তাক মই উদঙাই দিবলৈ বদ্ধপৰিকৰ। মোৰ ওপৰত এটা কেছ দিছে, আৰু কেছ দিয়ক, মোক জেলত দিব আৰু দিয়ক, মোক ফাঁচি দিব আৰু দিয়ক। যদি আপোনাৰ জীৱনজোৰা জেলতো থাকিবলগীয়া হয়, তেতিয়াহ'লে মই আপোনালোকক স্পষ্ট ভাষাৰে কওঁ যে মই জুবিনদাৰ মৃত্যু সম্পৰ্কীয় ঘটনাৰ আচল কাহিনী উলিয়াই দিবৰ কাৰণে বদ্ধপৰিকৰ। I am committed to Jubin Garg. I am committed to the fact of the murder case or death case. I am committed to reveal all the facts and figures of the death of Jubin Garg. মই কোনো পধ্যে কেতিয়াও ভয় নকৰোঁ। হিমন্ত বিশ্ব শৰ্মাই এবাৰ নহয়, দুবাৰ নহয়, 5 বাৰ নহয়, 100 বাৰো যদি মোক জেলত দিয়ে, তেতিয়াহ'লে মই জুবিন দাৰ মৃত্যু সম্পৰ্কীয় কথাখিনি সদায় মুকলি কৰি যাম। মোৰ খুব জ্বৰ হৈ আছে, মূৰৰ বিষ, পেটৰ বিষ, সৰ্বশৰীৰৰ বিষ। তথাপিও মই SIT কেছ দিয়া বুলি গম পাই গুৱাহাটীলৈ আহিছোঁ। তেওঁলোকৰ জাননী পোৱাৰ লগে লগে কিবা ক্ৰিমিনেল কোৰ্টত দিছে, কি কয় আপোনাৰ ক্ৰাইম বেঞ্চত দিছে। ক্ৰাইম বেঞ্চৰ জাননী পোৱাৰ লগে লগে মই তেওঁলোকৰ ওচৰলৈ যাম আৰু আচল সত্যখিনি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। জুবিন দাৰ হত্যাকাৰীহঁতৰ, জুবিন দাৰ মৃত্যুৰ কাৰণে জগৰীয়াসকলৰ ফাঁচি নহ'ব। মুখে ফাঁচি দিবলৈ হিমন্ত বিশ্ব শৰ্মাই চাগে চেষ্টা কৰিছে। তেওঁলোকে জেলত দিব নোৱাৰিব, মুখে চাগে জেলত দিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰিছে। আৰু এইটো এটা ৰাজনৈতিক ইছ্যু, যিহেতু নিৰ্বাচন আহিছে, মোক ভয় খুৱাবৰ কাৰণে আইৰ জৰিয়তে, CIOৰ জৰিয়তে তেওঁ মোক ভয় খুৱাবৰ কাৰণে এই গোচৰ লগাইছে। আৰু মই তেনেকুৱা গোচৰলৈ কোনোদিন ভয়ো খোৱা নাই। 165টা গোচৰ থকা মানুহ, অসমৰ আটাইতকৈ গোচৰ বেছি থকা মানুহ। গতিকে মই ক'লোৱে যে I am committed to reveal all the facts and figures and all the ৰহস্য, কি ক'ব আপোনাৰ all the mysterious incident। মই গতিকে তো বন্ধুসকল, আজিৰ ভিডিঅ' এইখিনিতে আছিল, এইখিনিতে ইন কৰা হ'ল। যদি কিবা এটা বুজি পাইছা কমেণ্টত লিখি দিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'। তো নেক্সট আপডেট লগ পাব। ধন্যবাদ, থেংক ইউ ছ' মাছ।